खुलुमबाय स्टुडियो आंकिलिकां ब्रह्म थमनायाव नवदीप कलिता हेलार आरोग्य केन्द्र बेखेवदों बाक्सा जिल्लानि थमनायाव टटलाफारा गावनि न'आवनो नवदीप कलिता हेलार आरोग्य केन्द्र बेखेवदों गोजाम खान्थिजों जायगायावनो मोननाय बायदि हाग्रा बंग्रा बिलाइ फिथाइ सामथाइफोरखौ बुथुमनानै मुलि बानायना बायदि बेराम जानाय सुबुंफोरनो नवदीप कलिताया थांनाय गोबां बोसोरनिफ्रायनो फाहामथाय होबोगासिनो दंमोन आरो बेखौनो लानानै पिरामल फाउन्डेसनआ दिनै थमना टटलाफारा नवदीप कलितानि न'आवनो हेलार आरोग्य केन्द्रखौ बेखेवनानै होयो आरो बे केन्द्रखौ बेखेवनानै होयो थमना बिसरिसनि मासिगिरि रबेन दासआ बे बेखेवनाय हाबाफारियाव पिरामल फाउन्डेसननिफ्राय स्टेट प्रग्राम मेनेजार दैदेनसा बसुमतारी डिस्ट्रिक्ट प्रग्राम अफिसार गगन भगवती प्रग्राम लिडार नीलभ दत्त आरो डिस्ट्रिक्ट प्रग्राम कोअर्डिनेटर धमनी कलिता बिथांमोना बाहागो लायो ভালে লাগিছে আৰু মোৰ যিখিনি বহুত দিনৰ প্ৰচেষ্টা আজি 2016 চনৰ পৰা মই প্ৰচেষ্টা বৰ্তমান কৰি আছো আৰু পিৰামল ফাউণ্ডেশ্যনৰ পৰা যিখিনি মোক সহায় কৰিলে আজি মই নথৈ আনন্দিত আৰু আজি যিমানখিনিলৈকে পাৰো মই আগুৱাই যোৱাৰ কাৰণে চেষ্টা চলাম আৰু নজনা কথা জানাৰ কাৰণে সম্পূৰ্ণভাৱে মানুহৰ লগত মই যোগাযোগ কৰিম আৰু মই যিখিনি আজি জানিছো আজি 10-15 বছৰে যিখিনি বৰ্তমান মানুহ সহায় সহযোগিতা আগবঢ়াই আহিছো এটো মই সম্পূৰ্ণভাৱে সুখী বৰ্তমান হৈছো আৰু মই ইয়াৰ পৰা বহুত সাকসেসফুল হৈছো যেনেকৈ জ্বৰ চৰ্দি কাহ জণ্ডিস নিউমোনিয়া তাৰপিছত কেঞ্চাৰৰো মই কাম কৰিছো তাৰপিছত জখমাটো গুৰুত্ব বৰ্তমান দি আছো আৰু অন্যান্য বহুত চিকিৎসাৰে বৰ্তমান কৰিছো যেনে বগা চাবৰ পৰা আদি কৰি ধাতু ৰোগৰ পৰা যেনে এপেণ্ডিক্সৰ বা আপোনাক কৈছো যেনেকৈ পাথৰ এইবিলাকৰ বৰ্তমান চিকিৎসা বৰ্তমান কৰি আছো আৰু যটো সম্পূৰ্ণ হাইলাইট কৰি মই সম্পূৰ্ণ বন ঔষধেৰে চিকিৎসা মই ইনাৰ কৰা ঔষধেৰে মই বৰ্তমান কৰিছো আৰু কিছুমান ঔষধ নাপালে হয়তো আমি বৰপেটাৰ লোকনাথ ভণ্ডাৰ বা এনেকুৱা আমাৰ থমনাৰ ওচৰতে আছে যেনে জয়গুৰু ভণ্ডাৰ এইবিলাকৰ পৰা আমি কিছুমান জাতীয় হীৰা যেনেকৈ লাগিলে ধনিয়া গুড়ি গুড়ে জিৰা গুড়া কিছুমান এনেকুৱা বস্তু লাগে সেইবিলাক বস্তু কিনি আনি মানে তৈয়াৰ কৰা যায় আৰু বেছিভাগ বন ঔষধৰ লগতে জড়িত আছে মোৰ আৰু বা কিছুমান বস্তু জংঘলত বিচাৰিব লাগে নমস্কাৰ আমি ইতিমধ্যে এই মছলপুৰ বাক্সা জিলাৰ মছলপুৰ থমনা যোনটো আমাৰ হেৰি চিটিসি তো তাৰে অন্তৰ্গত নৱজ্যোত কলিতা যোনে আমাৰ বাক্সা জিলা বৈদ্য পৰিষদ আমাৰ পিৰামল ফাউণ্ডেশ্যনৰ ফালৰ পৰা এটা সংস্থা বা গ্ৰুপ এটা বনাই দিয়া হৈছিল তাৰে ভিতৰত নৱজ্যোত কলিতা তেখেতে আজি আমাৰ প্ৰচেষ্টাত পিৰামল ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাত এটা আৰোগ্য বনৌষধি চিকিৎসা কেন্দ্ৰ এটা আজি ইতিমধ্যে মুকলি হৈ গ'ল বা উদ্ঘাটন হৈ গ'ল সো ইয়াত পিৰামল ফাউণ্ডেশ্যনৰ প্ৰচেষ্টা হিটোৱে আছিল যে আমি কেনেকৈ বৈদ্য বা ট্ৰেডিশনেল হিলাৰ আমি যাক কৈছো একেতকলক লগত লৈ কেনেকৈ আগবাঢ়ি যাব পাৰো এটো ক্ষেত্ৰত যোৱা 2 বছৰ বা 2.5 বছৰৰ মানৰ পৰাই মানে আমি ভিতৰে কাম কৰি থকা হৈছিল তো একেতকলে হসাকে আজি আমাৰ প্ৰচেষ্টাত বহুতখিনি আগবাঢ়িছে আৰু নিজাববীয়াকে যেটো মানে এটা প্ৰচেষ্টা নিজৰ যেটো লাইভলিহুড এটো ভালকে কৰি লৈ যাবৰ কাৰণে তেখেতসকলৰ যেটো প্ৰচেষ্টা ইয়াত আমি বহুত কিছু এটা হলনি দেখি পাইছো একেতকলৰ বহুত আগ্ৰহী কাৰণ এটা যেটো এটা বস্তু যদি বনায় তো হেতু কেনেকৈ ঠিকঠাক কৰি হতে আগবাঢ়ি লৈ যাব পাৰে একেতকলৰো প্ৰচেষ্টা আছিল তো আমি জাস্ট ইয়াত টেকনিক্যাল ইনপুট বা গাইডেন্স আমি বিভিন্ন ধৰণৰ দিয়া হৈছিল বা আমি চেষ্টা ৰাখিছিল তো ইতিমধ্যে লগত এটো জনাই ভাল পাম যে আজি ইয়াৰ লগতে আমাৰ এটা ট্ৰেডিশনেল হিলাৰ যিসকল ব্যক্তি একেতকলৰ এটা যোৱা 1 বছৰৰ ভিতৰত এটা এসেসমেন্ট হৈছিল তো যোনসকল ব্যক্তিয়ে মানে বনৌষধি লৈ ধৰক সাৰ্ভিস দি আহি আছিল বা আৰোগ্য কৰি আহি আছিল বা নিৰ্মল কৰি আহিছিল সমাজৰ ব্যক্তিসকলক বিলাকক তো একেতকলে এটা সাৰ্টিফিকেশনৰ কাৰণে এপ্লাই কৰিছিল তো ইয়াতে আমি বহুত ফেসিলিটেট কৰিছিল পিৰামল ফাউণ্ডেশ্যনৰ ফালৰ পৰা তো মই জনাই ভাল পাম বাক্সা জিলাত আজি তাৰিখত ইতিমধ্যে
7জন ব্যক্তিয়ে আউট অফ 12 মানে চাৰ্টিফাই হৈ গ'ল আৰু একেসকলে এটা ৰিকগনাইজড এটা QCI কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া আৰু PRCB বডি যিটো নেশ্যনেল নৰ্থ ইষ্ট খ্ৰীষ্টান ইউনিভাৰ্চিটি ডিমাপুৰ তাৰ অন্তৰ্গত এসকলৰ এছেছমেণ্টটো হৈছিলে তো সঁচাকৈ আজি এসকলে চাৰ্টিফিকেট পাবলৈ এটা সক্ষম হ'ল তো আমি বহুত সুখী এইটো ক্ষেত্ৰত